jungle. নমস্কাৰ দৰ্শকসকল আমি আপোনালোকক স্বাগতম জনাইছো অসমৰ একমাত্ৰ বিশ্বাসৰ চেনেল জদৱা নিউজলৈ আমি আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটি অতিকৈ মৰমৰ অনুষ্ঠান যিটো আপোনালোকে চাই বহুতো মনোৰঞ্জন আৰু আনন্দ লাভ কৰিব আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিম দুজনকৈ ইন্টেলিজেন্ট এণ্ড স্মাৰ্ট বয় যিজনক কোৱা হয় world of the most intelligent people তাক আমি আমন্ত্ৰণ জনাইছো আমাৰ নিউজৰ চেনেললৈ গতিকে ৰাইজ ৰিমটটো বিচনাত থৈ কেনে কলৈকো উঠি নাযাব পেচাব কৰিবলৈ নাযাব একো নাখাব তাতেই বহি থাকক আপোনালোকৰ লৈ আহিছে মনোৰঞ্জনৰ শ্ব' গতিকে আহক দৰ্শকসকল পলম নকৰি আমি আমাৰ মাজলৈ নিমন্ত্ৰণ জনাওঁ আমাৰ আজিৰ এই অতিথিসকলক গতিকে প্ৰথম মই নিমন্ত্ৰণ জনাবলৈ ওলাইছোঁ DSP বৰুৱা আহক বহি লওক কেনে খবৰ ভাল নে খবৰটো মোৰ ভালে আছে খবৰ ভাল নেক্সট অতিথিটো আমি মাতি দিওঁ গতিকে দৰ্শকসকল আমি নেক্সট অতিথিটোৰ নাম হৈছে HP হাজৰিকা কেনে হ'ব ভালে গতিকে আপোনালোকে অলপ আপোনালোকে মন্তব্য দাঙি ধৰিব লাগিব লাগিব গতিকে অকল ৰাইজসকল আপোনালোকে দেখা পাইছে আপোনালোকৰ মাজত আহি পৰিছে এই দুই এতিয়া থৈছে আপোনালোকৰ মাজত আহি গৈছে এই দুই ব্ৰিলিয়েণ্ট বয় আপোনাৰ নামটো HP হাজৰিকা আছিল HP হাজৰিকাৰ তুমি মই DSP হাজৰিকা DSP নহয় ছাৰ মই DSP নহয় মানে মোৰ নামটোহে DSP নামটো সাংঘাতিক নাম নহয় সাংঘাতিক নাম এইবিলাক আজিকালি ল'ৰাবিলাক কি যে নাম থৈ দিয়ে ন আমি ধৰিবলৈ নোৱাৰোঁ গতিকে আমি আগলৈ আগবাঢ়ি যাওঁ গতিকে প্ৰাইভেট স্কুল এটা টিকটক এটা বনাই লওঁ ঠিক আছে ভাই তই কি আহিছে এইফালে চোৱা ছাৰ হ'ব আমি আগবঢ়াই নাও নেকি আগবঢ়াই নাও মোৰ প্ৰথম প্ৰশ্নটো প্ৰাইভেট স্কুলৰ DSP বৰুৱা তোমালৈ প্ৰথম প্ৰশ্নটো হয় ছাৰ হয় তুমি এটা সংস্কৃত শ্লোক মাতি দিয়া শূন্য আননং আননং থাপৰং মুখত গহনং পাতলং অ' মাই গড মই ভাল লাগিল শ্লোকটো শুনি মই বুজি পোৱা নাই যদিও মোৰ ভাল লাগিছে আৰু এতিয়া কাটেট আমি আগবঢ়াই লওঁ আমি মোৰ নেক্সট প্ৰশ্নটো হৈছে চৰকাৰী স্কুল তোমালৈ আছে নেক্সট কুৱেশ্যনটো ভালকৈ থাকিবা অলপ গতিকে তোমালৈ আছে নেক্সট প্ৰশ্নটো মন্ত্ৰী কাক বোলে হোৱাট ইজ দ্য MLA মন্ত্ৰী কাক যি পুৰুষৰ মন পৰৰ তিৰিৰ পিছে পিছে ঘূৰে তাকে মন্ত্ৰী বোলে তালি দৰ্শকসকল আপোনালোকে আজিলৈকে এটা ভুল ধাৰণা লৈ মনত এটা ভুল ধাৰণা লৈ আপোনালোকে আজিলৈকে জীয়াই আছিল আজি আপোনালোকে গম পালে MLA ফুল ফৰ্ম এই আমাৰ এজন তোমাৰ নামটো কি আছিল মানে হাফ পাগল হাফ পাগলে আজি আমাক বিৱৰাই দিলে যে মন্ত্ৰী কাক বোলে কি আছিল আপুনি আৰু এবাৰ কৈ দিব দৰ্শকসকল শুনিবলৈ ইচ্ছুক মানে যি পুৰুষৰ মন তিৰিৰ পিছে পিছে ঘূৰে তাকে মন্ত্ৰী তাকে মন্ত্ৰী বোলে কালি বিগ ব্ৰেকিং নিউজ কিন্তু এইটো একদম বিগ ব্ৰেকিং নিউজ ছাৰ তুমি সাংবাদিক মই নে পানী মাৰি দিম মই নে তুমি সাংবাদিক মই দিম গতিকে গাইজ আমি অলপ বিৰতিৰ পৰা আহোঁ সকলোৰে ভোক লাগিছে ন আমি অলপ গাহৰি মাংসৰে অলপ খাই আহোঁ গতিকে আপোনালোকে কিন্তু ক'তো নাযাব মোৰ পৰা যাব নোৱাৰে আপোনালোকে ৰিমটটো তাতে লগত লৈ বহি থাকক আমি 2 পিচ মাংস খাই সোনকালে আহি আহিম Audio Jungle.
परदेसी परदेसी तेरी जाना नहीं ओहो आ आ आयो आयो आ आपके टूथपेस्ट पे नमक है? मेरे टूथपेस्ट में नमक नहीं है तो दांत क्यों दुखाया? मेरे दांत बहुत दिन से दुख रहे हैं आप एक काम कीजिए, शिखर खाइए, दांत की दर्द दूर कीजिए। মোক দিবি না এই পেকেট আমাক লাগবো, আমার দাঁত বিষেন আছে নেকি? তো কিনি খাবি, উপায়টো দিছো। মই যাই খান দোকানত যাও আপোনালোকৰ যদি এই দাঁত বিষাই আছে, গতিকে আপোনালোকে ব্যৱহাৰ কৰক। 1 মিনিট, শিখৰ আপোনাৰ দাঁত 1 মিনিটত দূৰ নোহোৱা হৈ যাব। Audio Jungle. এই নিৰণ কেমেৰা ৰেডি নে? স্যার রেডি রেডি ৰেডি। নমস্কাৰ দৰ্শকসকল, আমি উভতি আছোঁ আমাৰ উঠানৰ মাজলৈ। আমি এটি মনোৰঞ্জনৰ মাজত সোমাই আছিলোঁ, গতিকে আমি আকৌ উভতি আহিছোঁ মনোৰঞ্জনৰ মাজলৈ। গতিকে আমি নেক্সট কুৱেশ্যনটোৰ মাজলৈ যাব বিচাৰিম। হয় হয়, এইখিনিতে মই ৰখাব বিচাৰিম। আমাৰ মাজত এটি ফোন কল আহিছে। হেল্ল', হয় আপুনি ক'ৰ পৰা কৈছে? নামটো জনাব, আপুনি ক'ৰ পৰা কৈছে, কোনে কৈছে? হয় হয়, কি গুৰি বুলি ক'লে? লাটপুৰি? হা পাতালপুৰি? অঁ, পুৰিৰ লগত পাতালপুৰি। হয় হয়, জনাব। আমাৰ আজি অনুষ্ঠানত আপোনাক স্বাগতম। হয় হয়, প্ৰাইভেট স্কুলৰ তোমালৈ এটা প্ৰশ্ন আছে, আমাৰ দৰ্শকে জানিব বিচাৰে। হয় জনাব। হয়, ট্ৰেন্সলেশ্যন কৰিব তেখেতে। হয়, আপুনি আপোনাৰ ট্ৰেন্সলেশ্যনটো আমাৰ আগত দাঙি ধৰিব। গৰুটোৱে পানী তুমি বাওধান খাই আছে। হয়, আপোনাৰ প্ৰশ্নটো কৈছে যে গৰুটোৱে পানীত তুমি বাওধান খাই আছে, গতিকে আপুনি এনচাৰটো দি দিব লাগে। আমাৰ দৰ্শকে ৰখি আছে ন। গৰুটোৱে কি কৰিছে? গৰুটোৱে পানীত তুমি বাওধান খাই আছে। বাওধান খাই গৰুৱে বাওধান নাখায়। শিকিলে খানটো তোমাৰ প্ৰয়োজন নাই ন। তোমাক এটা প্ৰশ্ন এটা টেম্পেচাৰ তোমাৰ টেম্পেচাৰ কৰি দিব লাগে। কৰিব লাগে টেম্পেচাৰটো তুমি কৰি দিয়া। এতিয়া জলদি টেম্পেচাৰটো আপুনি কৰি দিব লাগে। দৰ্শকসকলে ৰখি আছে। চ' টেম্পেচাৰটো আপুনি কৰি পানীত তুমি The Guru cow is jumping in the sky and crying bowdhan pak. হয় হয়, আপুনি বুজি পাইছে? বুজি পাইছে আপুনি? হয় হয়, আমি সেইকাৰণে আপোনালোকৰ মাজলৈ লৈছোঁ যাতে আপোনালোকে কিবা নজনা কথা আমাৰ ফালৰ পৰা জানিব পাৰে। হয় হয় হয়, ঠিক আছে। এতিয়া আমি অন্য এটা কললৈ আগবাঢ়ি যাওঁ। আৰু এটা কল আহিছে, ফোন কৰাৰ বাবে ধন্যবাদ আপোনাক। গতিকে নেক্সট প্ৰশ্নটো আমি আপোনাক দাঙি ধৰিব বিচাৰিছোঁ। নেক্সট প্ৰশ্নটো হ'ল কি, জেং বিহু কাক বোলে? দৰ্শকসকলে জানিব বিচাৰে জেং বিহু কাক বোলে, গতিকে আপুনি জনাই দিব জেং বিহু কাক। মোৰ দৰে ল'ৰা এটাই বিহু ফাংচন এখনত মদ খাই কমিটিৰ লগত মাৰপিট কৰি আপুনি মদ খায় নেকি? আপুনি মই মদ নাখাওঁ। মদটো নাখায় ন? কমিটিৰ লগত মাৰপিট কৰি বিহু ফাংচনখন কেঞ্চেল কৰি দিয়াটোকে জেং জেং বিহু বিহু বোলে। বোলে। দৰ্শকসকল, আপোনালোকে নিশ্চয় গম পালে জেং বিহু কাক বোলে, কিন্তু আপোনালোকৰ ছাত্ৰ ছাত্ৰী এইটো মই জানবি মোক কথাটো ক'বলৈ দে ন। কথাটো ক'বলৈ খাই লওঁ কথাটো ক'ব, খাই লওঁ। চুপ। গতিকে আপোনালোকে তোমাক আৰু মই পানী মাৰি মনে থাকা। এই কান্দিছা কিয়? মনে থাকা তুমি, মনে থাকা। গতিকে জেং বিহু আপোনালোকৰ ল'ৰা ছোৱালীক গুলি খেদি আছে। আমাৰ এই ব্ৰিলিয়েণ্ট ষ্টুডেণ্টে চুপ। মই তুমি কান্দিব আছা চোৰ নেকি? কথা এটা ক'বলৈ নিদিয়ে, এইটো অভদ্ৰামি কৰিবলৈ আছে। এইটো ছিঙি গ'ল নে এইটো তোমালোকৰ কাৰণে?
গতিকে ৰাজ আপোনালোকৰ ল'ৰাবিলাকে পৰীক্ষাটো দি আছে ন আপোনাৰ আমাৰ ইণ্টেলিজেন্স বয় জনাই দি আছে জেং বিহু কাক বোলায় গতিকে আপোনালোকে যদি আমাৰ যদি সংস্কৃতি দাঙি ধৰিব বিচাৰে জেং বিহু জীয়াই ৰাখিব বিচাৰে মাল ভাং খাই উৎপাদন কৰক ভিডিঅ' কৰা ভাঙি দিয়ক ব্যঞ্জন ভাঙি দিয়ক আমাৰ সংস্কৃতি দৰ্শকসকল আপোনালোকে বেয়া নাপাব কিন্তু আমাৰ টাইম বেছি নাই গতিকে আমি এতিয়া লাষ্ট প্ৰশ্ন সুধি কেনে আমি অনুষ্ঠানটো সামৰণি মাৰিম গতিকে মাৰি আছি আপোনাৰো মাৰ খাইছে ন অলপ বেয়া লাগিছে গতিকে নেক্সট প্ৰশ্নটো তুমি এটা কাম কৰা তুমি মই শুনা পাৰি তুমি ভাল গান গোৱা ন ছাৰ মই বঢ়িয়া গান গাওঁ ভাল গান গোৱা গতিকে তুমি ভাল গান নহয় ফাটা কণ্ঠ তই কোনিয়ে পৰিস্থিতিটো মেইনটেইন কৰিব লাগিব ন তোমালোকে শিক্ষিত ল'ৰা পৰিস্থিতি মেইনটেইন কৰিব লাগিব গতিকে তুমি কাজিয়া নকৰিবা আগে তুমি কবিতা গতিকে তুমি কলম নকৰি এতিয়া গানটো গাই দিয়া ন কলমটো গানটো গোৱা জলদি গোৱা গানটো গোৱা না দেৰি হৈছে গানটো গোৱা না জলদি গোৱা Rujun bukur mate ঠেংদাঙি কুকুৰে মুতে Wow, remix to good job তোমাৰ ভৱিষ্যত আছে no it's a remix তুমি জানিব লাগিব remix to কাক কয় তুমি এটা ভাল কাম কৰিছা remix এটো ভৱিষ্যত আছে তুমি next গীতটো কৰি next জলদি দেৰি bom pula bom ছোৱালী এজনী পতাব নোৱাৰিলে বুকুত ৰবা কাজিয়া নকৰিবা ই মুৰ্গানত ইকে গাব অপমান কৰিছে সেইটো টাইম অপমান এনেকৈ অপমান নকৰিবা তাৰো এটা কথা আছে ন কিন্তু ৰিমিক্সটো কিন্তু ভাল গানৰ সুৰে ৰিমিক্স কি গানৰ সুৰে ৰবা কন্ট্ৰোল ৰিমিক্স ভাল হৈছে দেই মই মানিছো এতিয়া পলম নকৰো আমাৰ টাইম বেছি নাই গতিকে তোমালৈ এটি লাষ্ট তুমি যিহেতু চৰকাৰী স্কুলৰ পৰা অহা এজন ছাত্ৰ গতিকে মই বিচাৰো আজিকালি যেতিয়া আগবাঢ়ি যায় বাঢ়ি যায় ল'ৰা ছোৱালীবিলাকে সৰু কালৰ বস্তুবিলাক পাহৰি যায় ন গতিকে তুমি এটা কাম কৰা তুমি ক এবাৰ ৰাইজক জনাই দিয়া আমি ধন্যবাদ দিব পাৰিম খন জনাই দিবা জলদি মাতা না দেৰি হৈছে পলক কখন মাতি দিও তুলি দেৰি নকৰিবা ভাত খাই উঠি ঘুমা ৰাতিপুৱা উঠি দুৱাৰ মুখত মুত তোৰ বংশমুৰ গান গায় শব্দ কুস্তি তোমালোকে কাজিয়া নকৰিবে না কাজিয়া নকৰিবে এইটো কাজিয়া তুমি শব্দ কুস্তি মুতুৰে আমাৰ মই গম পাইছো তোমালোক মুতুৰা কাজিয়া নকৰিবা কাজিয়া মই কি কৰিবা কাজিয়া নকৰিবা আমাৰ পৰিস্থিতি হৈছে গতিকে আমি অনুষ্ঠান সামৰিব লাগিব আমি আকৌ আহি আপোনালোকৰ মাজলৈ এতিয়া এনেকুৱা শ্ব' এটি লৈ কেনে আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব গতিকে আমি যিটো আগতে এটা ভিডিঅ' দিছিলোঁ মতাইৰ সংসাৰ গতিকে সেই ভিডিঅ'টো আমি ডিলিট কৰিবলগীয়া হৈছে কাৰণ আমাৰ কিছুমান ব্যক্তিগত অলপ প্ৰব্লেম হৈছে গতিকে তাৰ বিষয়ে অলপ আমাৰ সীমান্ত অলপ জনাই দিব আপোনালোকে নমস্কাৰ মই সীমান্ত মানে কি হ'ল সেই ভিডিঅ'টো কৰা গৈছিল মানে কৰা যোৱাৰ পিছত মানে কিছুমান পাৰ্চনেল কিছুমান লোকে য'ত কৰা গৈছিল মানে তেখেতসকলে মানে কিছু প্ৰব্লেম দিছে ভিডিঅ'টোত তো আমি নতুনকৈ উঠি আহিছোঁ ন আমাৰ কাজিয়া পাচাৰ চলাবলৈ মন নাই চ' ভিডিঅ'টো ডিলিট কৰি দিলোঁ যদি আপোনালোকে আকৌ মদাহীৰ পাৰ্ট বিচাৰে বা মদাহীৰ কাহিনী লাগে আপোনালোকে তলত কমেণ্ট কৰি জনাব আমি আনিবলৈ চেষ্টা কৰিম সেইটো জেগাত নকয় বেলেগ জেগাত হ'লেও আনিম কিন্তু মদাহীৰ পাৰ্ট যদি আপোনালোকে ভাল লাগে প্লিজ তলত এটা কমেণ্ট কৰি জনাই দিলে হ'ল বোলে মদাহীৰ পাৰ্ট লাগে তো আমি আনিবলৈ চেষ্টা কৰিম আৰু যদি এইটো ভিডিঅ' চাই যদি ভাল পাইছে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব আৰু ঘণ্টি বটনটো দবাই দিব তো আৰু বাকী থাকি BA আৰু BA তাৰপিছত এইচএছৰ সমূহ মানে পৰীক্ষাৰ্থীলৈ মানে শুভেচ্ছা থাকিল